আমাৰ অসমীয়া মানুহ আমাৰ অসমৰ খিলঞ্জীয়া মানুহ হাবুডুবু খাইছে বহুত কষ্টত থাকিবলগীয়া পৰিছে বহুত শাস্তি খাবলগীয়া হৈছে অনা অসমীয়াৰ গোটা খাবলগীয়া হৈছে মাৰ খাবলগীয়া হৈছে কিন্তু সেই সময়তে আৰু এছামে কুচকাৱাজ কৰিছে বাংলাদেশৰ পৰা বঙালী হিন্দু মানুহ আনি আমাৰ অসমত আশ্ৰয় দিব কোন অসমৰ মানুহে সহ্য কৰিব কোন অসমৰ খিলঞ্জীয়াই সহ্য কৰিব আমাৰ অসমীয়া মানুহৰ ঘৰ বনাবলৈ জেগা নাইকিয়া হ'ল অসমত আৰু কৰ বাংলাদেশীসকলক আনি আমাৰ ইয়াত ঘৰ বনাবলৈ আহিছে আমাৰ অসমীয়া মানুহে সহ্য কৰিবনে কেতিয়াও কৰিব নোৱাৰে কোন অসমৰ খিলঞ্জীয়াই আমি সহ্য কৰিব নোৱাৰো আমাক হিন্দুৱে হওক বা মুছলমানে হওক আমাক বাংলাদেশী নালাগে বাংলাদেশী ইয়াৰ পৰা গুচি যাব লাগে ইয়ালৈ বাংলাদেশী আনিব নালাগে আমি কোনোপধ্যে সহ্য নকৰো সেইকাৰণে ৰাইজ আমি প্ৰত্যেকখন প্ৰগ্ৰামতে প্ৰত্যেকখন বিহুতলিতে আমি বিহু বুলি ৰাইজক প্ৰত্যেকটো অসমীয়া মানুহক প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াক আমি কৈছো প্ৰত্যেকটো দল সংগঠনক কৈছো মাৰ বান্ধি থিয় হ'ব লাগে যাতে কোনো পধ্যে বাংলাদেশী অসমলৈ আনিব নোৱাৰে আনকি আমি মুকলিমীয়াকৈ অনুৰোধ জনাইছো দীৰ্ঘদিন সংগ্ৰাম কৰি থকা পৰেশ বৰুৱা ককাইদেউকো আমি আহ্বান জনাইছো ককাইদেউ জাতিটোৰ সংকটৰ অৱস্থাত আপোনালোকেও এষাৰ মাত মাতক আপোনালোকে ওলাই আহক বাংলাদেশী ৰুধিবৰ কাৰণে হয়নে আৰু নহলে কিন্তু এই কণমানি ল'ৰাটোৱে বজোৱা ঢোলটো দুদিনমানত পিছত ধোঁৱা চাঙত তুলি থব লাগিব আৰু বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব তাৰে এটা গীত এল ধুলিয়া বজাই লৈ ও বিহু নুঢোল বজাই এই দুদিনৰ পিছত আমাৰ বিহু ঢোল ধোৱা চাঙত উঠিব এই দুদিনৰ পিছত আমাৰ বিহু আই ও চকু পানী টুকিব বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব এ বাচি থাক যদি অসমীয়া আহয়া খোলায়া খোলায়া বাংলাদেশী কে দুগয়া আহয়া